নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জেডি ব্লগছ আৰু আজি আমি গৈ আছোঁ বৰদোৱা। আহকচোন আজি দিনটো আমি কি কি দেখাব পাৰোঁ আপোনালোকক চেষ্টা কৰিম। আজি বৰদোৱাই কান্দিছে, আজি বৰপেটাই কান্দিছে, লৰিছে ধৰ্মৰ খুঁটি, আজি জ্ঞানীয়ে কয় শংকৰ বিভ্ৰাট বুলি। আজি জ্ঞানীয়ে কয় শংকৰ বিভ্ৰাট বুলি। আমি বৰদোৱা শিলিখা দল পাইছোঁ। আমাৰ বৰদোৱাৰ মেইন মণ্ডপ আৰু এই মেইন মণ্ডপৰ গোটেই বৰদোৱাখনৰ যোনটো নতুন প্ৰজেক্ট আহিছিল সেই প্ৰজেক্টটোৰ বৰ্তমান কাম কাজসমূহ চলি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ মাছ ফ্ৰাই চলি আছে, আৰু এইফালে মাছৰ কণীও আছে অলপ, আৰু ইয়াত তেওঁলোকে প্ৰস্তুতি চলাই আছে খোৱা বোৱাৰ। মনৰ অনুভৱ অলপমান জানিব বিচাৰিম। লকডাউনত ঘৰত কিমান সোমাই থাকিম, আৰু এতিয়া আহিলোঁ দহ ভকতক লৈও আহিলোঁ, খুৱাওঁ, তাতে খাই বৈ নিজেও এমুঠি খাওঁ, খাই কৰি আৰু সকলোৱে মন ফুৰ্তি লগাই ঘৰত গুচি যাওঁ। আৰু কৰোণা এটাত থাকিলেতো নহ'ব, আমি কৰোণা খেদিব লাগিব, সেইটো এখন মন ফূৰ্তি লগাব লাগিব। সেইকাৰণে আহিছোঁ ৰান্ধি বঢ়ি ভকতক। ঠিক আছে, আপোনাৰ মনৰ অনুভৱ জানি ভাল লাগিলে।